হয়, আমি আজি উপস্থিত হৈছোহি এটা আমাৰ সীমামূৰীয়া কেম্পত। আচলতে স্বাধীনতাৰ পিছতেই অসম আৰু নাগালেণ্ড সীমা সমস্যাৰ কাৰণে নগা আগ্ৰাসন ৰোধ কৰিবৰ বাবে চেলেংহাটৰ পৰা প্ৰায় 12 কিলোমিটাৰ আৰু শিৱসাগৰ জিলাৰ আমগুৰি হালুৱাটিঙৰ পৰা প্ৰায় 8 কিলোমিটাৰ নিলগত এটা বিঅপি স্থাপন কৰিছিলে আৰু তাৰ নাম হ'ল আমি যাক চুতীয়াকাৰী কেম্প হিচাপে জানো। সেই চুতীয়াকাৰী কেম্পত আমি উপস্থিত হৈছোহি। আটাইতকৈ দুখজনক কথা যে যি সময়ত আচলতে নগাৰ আগ্ৰাসনৰ পৰা আমাক ৰক্ষা কৰিবৰ বাবে এই বিঅপিটোত যিসকল ব্যক্তি নিয়োজিত হৈ আছে তেখেতসকলৰ যিখিনি অভাৱ অভিযোগ আছে, আমি আজি আহি যি অভাৱ অভিযোগ দেখিলোঁ সঁচাকৈ আমি মৰ্মাহত হৈছোঁ। আচলতে এই সময়ত সম্পূৰ্ণ প্ৰতিটো বিভাগতে অসম চৰকাৰৰ প্ৰতিটো বিভাগতে আধুনিকৰণ কৰা হৈছিল, কিন্তু এই আধুনিকৰণ কৰাৰ পাছতো এই যিটো কেম্প আছে আমাৰ পিছফালে আপোনালোকে দেখিছে, এই যিটো কেম্প আছে এই কেম্পটোৰ অৱস্থাটো অতি শোচনীয় অৱস্থা। এই কেম্পটো কোনো বেৰাৰ ব্যৱস্থা নাই, মাত্ৰ বাঁহৰ বেৰা আৰু কেইডালমান কাটা তাঁৰ দি ৰখা হৈছে, বেৰাৰ ব্যৱস্থা কৰিছে। আৰু তেওঁলোকৰ যিটো খোৱা পানীৰ সমস্যা, তেখেতসকলে আমি নিজে স্বচক্ষুৰে দেখিছোঁ তেখেতসকলৰ যি খোৱা পানীৰ অৱস্থা, এই অৱস্থাটো অতিকৈ শোচনীয়। তেওঁলোকে এটা পিনে 12 কিলোমিটাৰ দূৰ গৈ চেলেংহাট আৰু এটা পিনে শিৱসাগৰ জিলাৰ আমগুৰি হালুৱাটিঙৰ পৰা 50 টকা পইচা দি 20 লিটাৰ পানী কিনি আনি খাব লগাৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াত আচলতে পানীৰ যোগান ধৰে বাগান কৰ্তৃপক্ষই, কিন্তু এই বাগান কৰ্তৃপক্ষই যি পানীৰ যোগান ধৰে সেই পানীৰ যিটো গুণাগুণ তাৰ মান অতি নিম্নগামী। তাত আমি এতিয়াও দেখিছোঁ তেওঁলোকে যিখিনি পানী সংৰক্ষণ কৰি ৰাখিছে তাত আমি পোকে কিল বিলাই থকা দেখিবলৈ পাইছোঁ। আচলতে যদি বিশুদ্ধ খোৱা পানীকণ নাপায় তেনেহ'লে ইয়াত বহুত সমস্যাত তেওঁলোক পৰিছে। আমি বিশেষ সূত্ৰৰ পৰা গম পাইছোঁ ইতিমধ্যে তেখেতসকলৰ 3জন জোৱান এই খোৱা পানীৰ পৰাই জণ্ডিছ ৰোগত আক্ৰান্ত হৈছে। গতিকে স্থানীয় ৰাইজ তথা আমাৰ তৰফৰ পৰাও আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে ইয়াত অনতিপলমে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা হ'ব লাগে। আমাৰ যিটো বিঅপি আছে বিঅপিটো উন্নতীকৰণ হ'ব লাগে আৰু আধুনিকৰণ কৰি আমাৰ অসমবাসীক নাগালেণ্ডৰ যি নগাৰ আগ্ৰাসন তাৰ পৰা আমাক ৰোধ কৰিব লাগে। আমাৰ লগত এজন স্থানীয় ৰাইজ আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আচলতে তেখেতেও এই অঞ্চলটোত আহিছে, তেখেতে দেখি আছে এই সমস্যাবোৰ, এই সমস্যাসমূহৰ ওপৰত কেনেকুৱা ধৰণৰ তেখেতৰ মতামত, সেই মতামত আমি ল'বলৈ চেষ্টা কৰিছোঁ। কওকচোন আচলতে ইয়াত মূল সমস্যাটো কি এই কেম্পটো? আচলতে এই কেম্পটো আজিৰ পৰা প্ৰায় 40 বছৰমানৰ আগতে প্ৰতিষ্ঠা কৰা হৈছিল সীমা সুৰক্ষাৰ কাৰণে অসমৰ। কিন্তু সমস্যা সমাধান কৰাতকৈ এতিয়া তেওঁলোকে এতিয়া নিজেই তাৰমানে বিভিন্ন সমস্যাৰ মাজত মানে হাবুডাবু খাবলগীয়া অৱস্থা হৈছে। আজি তেওঁলোকৰ মানে খোৱা পানী নাই, কিন্তু খোৱা পানী নাই, বাগানে তেওঁলোকক খোৱা পানী দিছে, কিন্তু সেই যিটো খোৱা পানী দিছে একদম অস্বাস্থ্যকৰ এটা মানে পানী তেওঁলোকক দিছে খাবলৈ। আৰু ৰাস্তাৰ যিটো সুবিধা তেওঁলোকৰ আজি সুবিধা নাই, কোনো গাড়ী নাহে, হেৰি নাহে, ডাৱৰীয়া হ'লেতো ওলাই মানে যাবই নোৱাৰে। চৰকাৰক দাবী কৰিব লাগে। গতিকে আমি এজন মানে স্থানীয় ব্যক্তি হিচাপে চৰকাৰক আহ্বান জনাইছোঁ, তেওঁলোকৰ অন্ততঃ কিছু সুবিধা, ৰাস্তা, পানী এইকেইটা দিয়ে যেন। আমি বেৰা কথাটো আপোনালোকক ক'লোঁ। ইয়াত আটাইতকৈ শোচনীয় এটা অৱস্থা আপোনালোকে কাষৰ স্ক্ৰীণখনত দেখিব যে যিটো ইয়াৰ ৰান্ধনি ঘৰ, আচলতে খাদ্যটো মানুহৰ মূল, সুষম খাদ্য খাব লাগে। তেখেতসকলে সুষম খাদ্য আনিছে যদিও কিন্তু তেখেতসকলৰ যিটো ৰান্ধনি ঘৰৰ অৱস্থা সেইটো দেখিলে সঁচাকৈ এটা দুখ লগা অৱস্থা। ৰান্ধনি ঘৰটোৰ এটা জৰাজীৰ্ণ অৱস্থা, তাত বেৰৰ নামত মাত্ৰ কেইডালমান বাঁহ আছে, চালিৰ নামত কেইচলামান টিং আছে। গতিকে এই যিবোৰ ব্যৱস্থা আছে আৰু অন্যহাতে থকা ঘৰৰ যি ব্যৱস্থা, থকা ঘৰৰ ব্যৱস্থাটো খুব সুন্দৰ নহয়। গতিকে অসম চৰকাৰে এই ক্ষেত্ৰত সন্মতি প্ৰদান কৰি অসম আৰক্ষীক যিদৰে আধুনিকৰণ কৰিছে, তেনেদৰে আমাৰ এই সীমান্তত যিকেইটা সীমান্ত চকী আছে সেই সীমান্ত চকীসমূহ অতি সোনকালে আধুনিকৰণ কৰিবৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে।